আৰু স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ত লাগি যিহেতু চাওঁতে দুৰ্গা পূজা আহিয়ে গ'ল তো আমিনো নাচকে এনেকৈ থাকোঁ সেইকাৰণে আহি গ'লোঁ বৰ্তমান দুৰ্গা পূজা চোৱাৰ কাৰণে আৰু আজিয়ে বৰ্তমান উপস্থিত আছোঁ ৰঙিয়া শিৱ মন্দিৰৰ ওচৰত চবকে মোৰ ফালৰ পৰা শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা দিলোঁ আৰু এতিয়া বৰ্তমান অলপ ঘূৰি পাকি চাওঁ ক'ত কি পূজা কৰিব পৰা আপোনালোকেও দেখাই যাওঁ আৰু মোৰ লগত আপোনালোকেও বঢ়িয়াকৈ পূজা চাই থাকক আৰু এফালে চাওক পুৰা আমাৰ বাবুহঁতে ইয়াতে জাম কৰি আছে মানে জাম দেখি কিনে আৰু একদম তৰণিয়েই নাই তাৰমানে জাম কৰে তো জাম কৰাতে সিহঁতক পুৰা ব্যস্ত কৰি দিছোঁ হ'লে আমাৰ মেইন মানুহটো আছে এই পূজা চাবা সেইকাৰণে লাগিল এতিয়া ক'ত আছ বৰ্তমান ৰ'ব পূজাখন আমাৰ শিৱ মন্দিৰৰ গেটৰ পৰা আৰম্ভ কৰোঁ আৰু এই গেট পাই গ'লোঁ বৰ্তমান আৰু যাই আছোঁ বৰ্তমান ভিতৰত সোমাই কিনে আৰু দেখিছে নাই মানুহ পুৰা অসংখ্য মানুহ তাৰমানে বতৰ চতৰ ভাল কৰিছি না সেইটো কাৰণত পুৰা মানুহ আহি গৈছে পূজা চোৱাৰ কাৰণে আৰু আগত আছে মেইন মণ্ডপটো পাই গ'লোঁ বৰ্তমান মেইন মণ্ডপ এফালে মেইন মণ্ডপে আদৰি দিছে আমাক শ্ৰী শ্ৰী বাৰোৱাৰী দুৰ্গা পূজা শিৱ মন্দিৰ প্ৰাংগণ তাৰমানে আৰু মানুহ দেখিছে নাই আৰু এইফালে দেখিছে না খেলোৱা বস্তু যি ওলছি টকাৰ হিচাপ নাই তাৰমানে দোকানত খেলোৱা বস্তু একদম অসংখ্য ওলছি আৰু মানুহ পুৰা ভিৰ দোকানত চব বস্তু কিনাৰ কাৰণে আৰু লোৱাৰ কাৰণে এই আৰু পূজা বুলি ক'লে আৰু এখানি খুটিয়া চবৰে থাকেই দিয়কচোন আৰু কি ক'ব আৰু শিৱ মন্দিৰত এটা ধুনীয়া ৰাৱণ বনাইছে মানে এইটো ৰাৱণ দাহ কৰা হ'ব একদম লাষ্টৰ দিনা যিদিনা ৰাৱণ দাহ আছে সিদিনাখনে দাহ কৰা হ'ব আৰু একদম মজা পৰিৱেশ বঢ়িয়াকৈ বনাইছে মূৰ্তিটো এয়া দেখা পাইছি না আৰু ৰাৱণৰ লগত চেল্ফি উঠা মানুহৰো অভাৱ নাই মানে দুৰ্গা মা যিমান ফেমাছ না ৰাৱণো সিমানেই ফেমাছ সেইটো কাৰণত পুৰা ৰাৱণৰ লগত চেল্ফি উঠাৰ কাৰণে বহুত মানুহ ইয়াতে ভিৰ লাগি আছে বৰ্তমান ৰাৱণ চায়ে শিৱ মন্দিৰ পূজা চেছ কৰিলোঁ এতিয়া বৰ্তমান যাই আছোঁ গৰু বজাৰত কিনো পৰিৱেশ হৈছে আপোনালোকক বঢ়িয়াকৈ দেখি আছোঁ বুলিও আমাৰ সৰুতে যিটো পৰিৱেশ আছিল নে বৰ্তমান সেই পৰিৱেশটো নাই মানে অলপ বিয়া চিয়া কৰাৰ পিছত অলপ বেলেগ হৈ যায় আৰু আপোনালোকে চাগে নটিচ কৰিছে কথাগিলা আৰু গৰু বজাৰ যোৱাৰ আগতে আপোনালোকক ৰঙিয়া যিখন পুৰণা বজাৰৰ কমিটি সেই কমিটিখনৰ পূজাখন দেখাই দিওঁ আৰু দেখিছে নাই এইফালে একদম ধুনীয়া পৰিৱেশ আৰু মানুহ পুৰা ভৰ্তি হৈ আছে আৰু পূজা মণ্ডপত বৰ্তমান পুৰা একদম মানুহ এফালেও আছে কিবা কিবি চেল্ফি পইণ্ট আৰু আজিকালিতো জানেই না আপি তিৰিগিলাৰ অলপ চেল্ফি উঠোৱা মানে চখটো অলপ বেছি আৰু এফালে দেখা পাইছি আমাৰ মা দুৰ্গা বৰ্তমান পুৰা একদম ধুনীয়াকৈ সাজাই থৈ দিছে আৰু এফালে ফুটা চুটা লৈ আছে মানুহগিলাই এই আৰু পৰিৱেশ দিয়ক ভাল লাগছে পৰিৱেশটো আৰু এফালে চলি আছে নাম প্ৰসংগ মানে নাম পাৰ্টিটো তাত লাগবই দিয়কচোন যিহেতু পূজাত আৰু কি কৰিব আৰু নাম চাম চলি থাকিলে দুই এটা মানুহ ইয়াতে বহি পেলাই আৰু নাম চাম চাই থাকিব পাৰে আৰু বৰ্তমান পাই গ'লোঁ গৰু বজাৰৰ যিখন দুৰ্গা পূজা মণ্ডপ পাই গ'লোঁ আৰু সোমোৱাৰ ৰাস্তাটো দেখিয়ে নাই কি এক্সিলেণ্ট বনাইছে হয় না মানে আজিকালি অলপ লাইটিং চাইটিং দিলে অলপ ভাল লগা হৈছে আৰু এইফালে চাওক পুৰা একদম মজা সুন্দৰ নাজাৰা মানে ক'বা গেলি ৰঙিয়াৰ গোটেইকেইখন পূজাতে সমানেই মানুহৰ ভিৰ বুলি ক'ব পাৰি আৰু ইয়াতেও দেখিছে না কিমান অজস্ৰ মানুহ মানে 80 টকা আজি কিন্তু বহুত মানুহ পূজা চাবা 80 টকা আৰু এফালে বৌদ্ধ এটা ইউনিক বস্তু দেখা পালোঁ মানে ধাৰা জাপি চেপা এনেকৈ কিবা কিবি বাঁহৰ সামগ্ৰী দি মানে এই গেটটো তৈয়াৰ কৰা আছে কুলো চালঙি দুকলি কিবা কিবি বহুখিনি আছে দিয়কচোন ভাল লাগছে আৰু গেটটো একদম মজা আৰু এতে চলি আছে দুৰ্গা মাৰ অষ্টমীৰ মানে আৰতি আৰু এই আৰতিৰ টাইমখিনি যেতিয়া আপোনালোকে পূজা চাব আহি কিনে পাব না এইটোৱে মানে একদম মনৰ শান্তি আৰু আৰতি দেখিলে কিবা এটা মনটো বেলেগ হৈ যায় পৰিৱেশটোৱে বেলেগ তাৰমানে এনেইতো দোকান পোহৰ মানুহগিলা থাকেই কিন্তু আৰতিটো পাব লাগে দিয়ক আহি কিনে একদম ইয়াতে ওচৰতে আছে এটা চেল্ফি পইণ্ট আৰু আমাৰ চেল্ফি ৰাণীসকল একদম মানে চেল্ফি উঠি আছে দুৰ্গা মাৰ যিটো চেল্ফি পইণ্ট আছে আৰু পুৰা একদম মানুহ কিছুমানে চাইও আছে আৰু ইয়াতে ভোগো বিতৰণ কৰি আছে আৰু এতিয়া গৰু বজাৰৰ পৰা বাহিৰে আহি গ'লোঁ আমাৰ ষ্টেচনত দেখিৰ মানে ষ্টেচনৰ এখন পাকা ফিল্ডৰ মানে পূজা বুলি কয় কিন্তু একচুৱেলি আগতে যিটো জেগাত পূজাখন পাতিছিল সেই জেগাত বৰ্তমান নাই তাতে কিবা কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে সেইটো কাৰণ মানে পূজাখন অলপ বেলেগ জেগাত আনছি আৰু এফালে দেখিছি না কি দীঘলীয়া একদম লাইটিং দিছি মানে অনবাৰো বেলেগ ধৰণৰ কিবা এটা দেখি থাকে আৰু কিবা নহয় কিবা হয়েই আৰু পূজাখনত কিন্তু এইবাৰো কিবা এটা ব্যতিক্ৰম কৰাৰ কাৰণে চেষ্টা কৰিছে আৰু ভাল লাগছে আৰু পূজাখন ইমান দীঘলীয়াকৈ যিহেতু লাইট দিছি একদম ডাইৰেক্ট ঘৰত মানে সৰু চলি থাকিলে অলপ দিগদাৰ টোপনি লগা হৈছে বোলে সেইকাৰণে লৈ আহিলোঁ ঘৰত আৰু এতিয়া বৰ্তমান পূজা চাব যাম এইবাৰ ষ্টাফ চেঞ্জ হ'ব মানে এইবাৰ স্কুটি লৈ নাযাওঁ বা বাইক লৈ নাযাওঁ এইবাৰ যাই আছোঁ ই ৰিক্সাত তো
চাই থাকক আৰু ক'ত ক'ত যাই আছোঁ আপোনালোকো দেখি যাই আছোঁ বঢ়িয়াকৈ। ই ৰিক্সা লৈ মানে ইয়াতে ৰখি থকা বুলি, কিন্তু ই ৰিক্সা লৈ ৰখা নাই, 4 চকীয়া লৈ আহিছি। আৰু এতিয়া বৰ্তমান ক'ত যোৱা হ'ব? পুঠিমাৰি। বৰ্তমান আমি পুঠিমাৰি যাই আছোঁ, চাই লওঁ কি হয় কি নহয় তাতে যাই কিনে মজাকৈ চাই থাকক। এফালে পুৰা গাড়ী যাত্ৰা আৰম্ভ কৰি দিছোঁ আৰু মেইন ৰাস্তা দি বৰ্তমান যাই আছোঁ। মানে এতিয়া বৰ্তমান ৰঙিয়া টাউন হৈ কিনেই যাই আছোঁ আৰু টাউনতো এই জামখিনি পাবা আছোঁ। তাৰমানে পুজোৰ যিটো জাম লাগছি না আজি ৰঙিয়াত, মানে একদম অৱস্থা কাহিল হৈ গৈছি। তো এতিয়া বৰ্তমান যাই আছোঁ ৰ'ব আগবাঢ়ি। আৰু এফালে দেখছি না ৰঙিয়াৰ অৱস্থা একদম জামেই জাম। তাৰমানে মানুহগিলা এতিয়া বৰ্তমান পুজো চাই চাই ঘৰা ঘৰি যাই আছে বহুত মানুহ। আৰু কিছুমান মানুহ এতিয়া ওলছিয়ে, যেনে আমি যেনেকৈ ওলাই আছোঁ। আৰু কিছুমান মানুহ ঘৰ সোমাব, কিছুমান মানুহ ওলাব। মানে পূজাটো অলপমান নন ষ্টপ চলিয়ে থাকে নে, 12টা 1টা বজালৈকে পূজা চলিয়ে থাকিব। আৰু সেয়ে আৰু অলপমান জামটো পাতলিছি বাৰু। বৰ্তমান পাই গেলোঁ পুঠিমাৰি পূজা, পুৰা একদম জামেই জাম, ভিৰে হৈ আছে একদম বঢ়িয়াকৈ। মানে কি ক'ব আৰু মানুহবিলাক কিছুমান গেলে, আমাৰ অলপ আহিব জাষ্ট দেৰি হ'ল, কি ক'ব আৰু সেইটো নাই না। আৰু এফালে পুৰা একদম হাৱৈ ৰাস্তাৰ কাষতে যিহেতু হয় পুঠিমাৰি পূজা, তো হাৱৈ ৰাস্তাত একদম পুৰা জাম হৈ আছে। আৰু আমাৰ পুলিচ প্ৰশাসনে অলপমান সেই কৰি আছে আৰু মানে কণ্ট্ৰল কৰি আছে গাড়ীগিলা। এনেকৈ যিহেতু মানুহবিলাক পাৰ হৈ থাকে, তো পুলিচ প্ৰশাসনেতো কণ্ট্ৰল কৰিব লাগিবই না। এই আৰু এতিয়া বৰ্তমান গাড়ী ৰাখি দিছি, আৰু এফালে মানুহ পাৰ হৈছিল আৰু এতিয়া বৰ্তমান যোৱাৰ কাৰণে ছিগনেল দিছি। আৰু এইটো দেখা পাইছি পুৰা একদম মেইন গেট, দুৰ্গা পূজা পুঠিমাৰি বাৰোৱাৰী দুৰ্গা পূজাৰ মেইন গেট। আৰু এফালে পুৰা আমাক শুভেচ্ছা জনাই দিছে শাৰদীয় দুৰ্গা পূজাৰ, ভক্তপ্ৰাণ ৰাইজক আদৰিছে। আৰু এফালে মেইন পৰিৱেশ দেখছি নাই, এইটো হৈছে মেইন মন্দিৰ। আৰু মন্দিৰত বৰ্তমান পূজা চলি আছে, কিন্তু আমি মন্দিৰ নাযাওঁ, যাই আছোঁ বৰ্তমান আমি য'ত দোকান পোহৰ আছে তাতে যাই আছোঁ বৰ্তমান। আৰু এফালে কিবা কিবি উলিয়াই দিছে, এইয়া বন্ধু চিপছ খাই আছে। এফালে দোকানত বিক্ৰী নাই কিজানি, সেইকাৰণে চিপছ খাই আছে নাই। কি কোৱা, কি খাইছ তুমি? কি খাই আছ? হা, কুৰকুৰি নে চিপছ? বাহ বঢ়িয়া। 11টা বাজিব পাৰে, কিন্তু তথাপিও মানুহ কমা নাই ইয়াতে, পুৰা মানুহ ভিৰে হৈ আছে চাৰিওফালে একদম। কি ক'ব আৰু এই আমুনে কিবা চাকি আমাৰ। আৰু সেই আৰু ভিৰ বৰ্তমান চলি আছে, আমিও আছোঁ চাবাক লাগি। নহ'লে ন দাদা ভিৰ আছে, কিন্তু পুৰা ভিৰ আছে, ভিৰ হৈয়ে আছে। আৰু এটাও সেই একেই পৰিৱেশ, মানে একদম দোকানে দোকান আহি গৈছে, বেলুন পিষ্টল এইগিলাখান কিবা কিবি, মানে হাজাৰ হাজাৰ দোকান আৰু কি ক'ব। আৰু সৰুকালৰ দিনগিলা মনত পৰে, মানে এটা পিষ্টলৰ কাৰণে কিমান কান্দিছিলোঁ, পিষ্টল এটা পোৱা নাছিলোঁ। মানে আগৰ দিনগিলা অলপ বেলেগ টাইপৰ আছিল না, এতিয়াৰে চলি মানে পুৰা আৰামত, মানে যিটো বিচাৰে তাকে পাই যায়। আমি মানে যিটো বিচাৰিছিলোঁ সেইটো পোৱা নাছিলোঁ। আপোনালোকৰ লগতো হৈছিল না, কমেণ্ট কৰকচোন একবাৰ। এই দাদাই মেখেলা চাদৰৰ দোকান দিছি, দোকান বন্ধ কৰিলাক নেকি দাদা? অ' দাদা দোকান বন্ধ কৰিলাক কিয় ইমান সোনকালে? 11টাহে বাজছি, 12টা বাজা নাই নহয়। এইয়া দোকান বাইদেউ দাদাৰ আহিবহে কালিলৈ কোনোবা আহে যদি। এইফালে দাদাই ধন ভঁৰাল কৰা বস্তু দিছি। অ' দাদা এইগিলাক পইচা ভৰ্তি আছে নে নাই? ভিতৰত পইচা আছে নে নাই? আছে? কিমান মানকৈ ৰাখছি? 6 লাখকৈ? বাহ 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 বঢ়িয়া। বেলেগ কামৰো লৈছোঁ হা, বাপৰে বাপ। আনলি আজি দিগদাৰে আছিল, নানলো যি ভাগ্য ভাল। 20 টকা ফিক্স প্ৰাইচ 100 ৰুপিজ। 100 100 100 100 150 এইগিলা বেগ লৈছে, কিবা কিবি বেগ 150 100 এফালে আমাৰ বন্ধুহঁতে নাৰ্চাৰী বনাই দিছে পুঠিমাৰিত পুৰা, হয়নে বন্ধু? নাৰ্চাৰী নে কি এখন? কিমান প্ৰকাৰৰ ফুল আছে ইয়াতে? বহুত প্ৰকাৰৰ আছে। বাহ বঢ়িয়া, একদম গোলাপৰ পৰা আদি কৰি এইগিলাখান বা কি নাম নাজানো তক। এই আৰু ফুল তুমি কি এনেকুৱা কৰছ হা? আমাকতো এনেকুৱা এয়া বাইদেউহঁতেও হাঁহি দিছি, কি কম আৰু কেই নাই। আহি গ'লো পূজা মণ্ডপৰ ভিতৰত, মানে পুঠিমাৰিনো একদম মণ্ডপটো কেনেকুৱা আছে সেইটো আপোনালোকক বঢ়িয়াকৈ দেখি দিওঁ। আৰু এফালে দেখা হৈছে নাই চাই একদম বঢ়িয়াকৈ আহি গৈছোঁ মণ্ডপৰ ভিতৰলৈ। এইয়া ধাগা মনত লাগি গৈছে মানুহবিলাক। এইয়া বন্ধু মজা পৰিৱেশ, আৰু এফালে পুৰা মানুহে মানুহ ফুল্লো পুঠিমাৰি পূজা। মানে কি অলপমান ভিৰো কমি গ'ল, এতিয়া বৰ্তমান ৰাতি হৈছে যিহেতু, এতিয়া আমি আৰু ঘৰক লাগি যাওঁ। আৰু গাঁৱত এখন পূজা আছে লাষ্ট পূজা, সেইখনক লাগি বৰ্তমান যাই আছোঁ না। কি ক'ব? গাঁৱৰ পূজাত যাম এইবাৰ। মজা বঢ়িয়া, একদম যাই আছোঁ গাঁৱৰ পূজাক লাগি এইবাৰ।
আৰু বঢ়িয়াকৈ পুথিমাৰী পূজা এই বছৰৰ কাৰণে বাই বাই দি দিলোঁ মানে হাৱৈ ৰাস্তাটোৰ সেইটো পাৰে চলি আছে পুথিমাৰী পূজা আৰু যদি মা দুৰ্গাই ভালে কুশলে ৰাখে বাৰু আহি কিনে আপোনালোকক পূজা দেখুৱাৰ কাৰণে চেষ্টা কৰিম তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো বঢ়িয়াকৈ ছাবস্ক্ৰাইব কৰি থৈ দিয়ক ছাবস্ক্ৰাইব 12টা আৰু আহি গ'লো নিজৰ পূজাত এফালে অংকুৰ আৰু আহি গ'লো আমাৰ নিজৰ পূজাত আহিব সময় পোৱা নাছিলোঁ একচুৱেলি বহুত বাহিৰে পূজা চাই কিনে ঘূৰি আছোঁ একদম পূজাখন বঢ়িয়াকৈ চাই লওঁ আৰু একদম বঢ়িয়া পৰিস্থিতি বঢ়িয়া পৰিৱেশ বনাইছে ভাল লাগছে কিন্তু এখানি কিবা এটা ভাল লাগছে আৰু এতিয়া বৰ্তমান সোমাই যাই আছোঁ ভিতৰক লাগি বৰ্তমান চেছে আৰু মানুহ যিহেতু বেছি নাই আৰু সেইটো কাৰণত এফালে বৰ্তমান মণ্ডপ বন্ধ কৰা হৈ গৈছে পুৰোহিত বাবু আকলাই আছে আৰু এয়া আমাৰ দুৰ্গা মাৰ আৰু এটাও সৰু সুৰাকৈ এটা চেল্ফি পইণ্ট আছে আৰু চেল্ফি উঠি আছে মানুহগিলা মানে চবেই যাই আছে চেল্ফি উঠি আছে এই আৰু চেল্ফি পইণ্টটো আজিকালি মেইন দক চেল্ফি মেইন আৰু আজিৰ পূজা এখানিয়ে আছিল আপোনালোক দেখাৰ কাৰণে চেষ্টা কৰিলোঁ অষ্টমী প্লাছ নৱমী গোটেইখিনি আৰু এতিয়া বঢ়িয়াকৈ গাড়ীত বহি ল'লোঁ আৰু যাওক ঘৰত তো টাটা বাই বাই গুড বাই